নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি অসম টেটৰ লগত সংগতি থকা কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথমটো কোৱেশ্চন হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কোৱেশ্চন সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে কোনজন ব্যক্তিক জনা যায়? উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট বীৰবালা উপাধিৰে কাক সন্মানিত কৰা হৈছিল? উত্তৰ কনকলতা। নেক্সট কুৱেশ্যন ৰূপকৰ উপাধি কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন কৰ্মবীৰ কাক বোলা হয়? উত্তৰ হ'ব নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যন প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তি পৰিচিত? উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন কলাগুৰু কাক বোলা হয়? উত্তৰ হ'ব বিষ্ণুপ্ৰসাদ ৰাভাক। নেক্সট কুৱেশ্যন গীতিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয়? উত্তৰ হ'ব পাৰ্বতী প্ৰসাদ বৰুৱাক। নেক্সট কুৱেশ্যন বিদ্ৰোহী কবি ৰূপে কোনজন ব্যক্তি খ্যাত? উত্তৰ হ'ব প্ৰসন্নলাল চৌধুৰী। নেক্সট কুৱেশ্যন লোকপ্ৰিয় উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল? উত্তৰ হ'ব গোপীনাথ বৰদলৈদেৱক। নেক্সট কুৱেশ্যন লুইত কোঁৱৰ কাক বোলা হয়? উত্তৰ হ'ব ৰুদ্ৰ বৰুৱাক। নেক্সট কুৱেশ্যন সাহিত্য ৰত্ন কাক বোলা হয়? উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱাক। নেক্সট কুৱেশ্যন অগ্নিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয়? উত্তৰ হ'ব কমলাকান্ত ভট্টাচাৰ্যক। নেক্সট কুৱেশ্যন জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? উত্তৰ হ'ব মফিজুদ্দিন আহমদ হাজৰিকাদেৱক জ্ঞানমালিনীৰ কবি বোলা হয়। অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কাক বোলা হয়? আৰু প্ৰথম অসমীয়া চুটিগল্পৰ নাম কি? উত্তৰ হ'ব অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰথম অসমীয়া চুটিগল্প হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা।